हेलो नमस्कार बন্ধु-बान्धৱীসকল ক্ৰিপ্টো ট্ৰেডাৰ অসম চেনেলটিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই এই ভিডিঅ'টোত পাইনেটৱৰ্কৰ এটা একাউণ্ট KYC কমপ্লিট কৰি দেখুৱাইছো। এই ভিডিঅ'টো চাই আপোনালোকেও আপোনালোকৰ KYC বিলাক কমপ্লিট কৰিব পাৰিব। বন্ধুসকল এইখিনিতে আপোনালোকক কথা এটা সোঁৱৰাই দিওঁ। যিসকলৰ পাইনেটৱৰ্কৰ KYC নটিফিকেশ্যন এতিয়ালৈকে অহা নাই সেই সকলৰ KYC নটিফিকেশ্যন আহিবৰ বাবে পাই ৱালেট ক্ৰিয়েট পাই লকআপ এই স্টেপ বিলাক আগতে কমপ্লিট হৈ থাকিব লাগিব। এই বিষয়ত আমি আগতে এটা ভিডিঅ' দি ৰাখিছো, সেই ভিডিঅ'টো চাই এই স্টেপ বিলাক কমপ্লিট কৰি ল'ব পাৰিব। পাই নেটৱৰ্কৰ যেতিয়া KYC কৰিবলৈ হ'ব তেতিয়া স্ক্ৰিনত দেখুৱাৰ দৰে এনে ধৰণে আপোনাৰ পাই একাউণ্টত নটিফিকেশ্যন আহি থাকিব। স্ক্ৰিনত দেখুৱাৰ দৰে আপুনি ওপেন ইন পাই ব্ৰাউজাৰটো ক্লিক কৰিব পাৰে নাইবা এই মেইননেট ইনফৰমেশ্যনত ক্লিক কৰিও আগলৈ যাব পাৰিব। ইয়াৰ পিছত এই মেইননেট চেকলিষ্টত ক্লিক কৰিব। তাৰ পিছত এই ডাউনলোড পাই ব্ৰাউজাৰ এপত ক্লিক কৰিব। ইয়াৰ পিছত সাইন ইন টু পাই ব্ৰাউজাৰত ক্লিক কৰি দিব। ইয়াত একেবাৰে শেষৰ অপশ্যনটো KYC পাই বুলি ওলাব, তাত ক্লিক কৰিব। ইয়াত এনেদৰে এলাও বুলি ওলাব, আপুনি এলাওটোত ক্লিক কৰি দিব। ইয়াত ৰিজন অৰ্থাৎ কাণ্ট্ৰিৰ নাম সিলেক্ট কৰিবলৈ ওলাব, আপুনি ইণ্ডিয়াত সিলেক্ট কৰি দিব। তাৰ তলত আপুনি যিটো ডকুমেণ্টছ দি KYC কৰিব সেই ডকুমেণ্টছটো ক্লিক কৰি দিব। মই আধাৰ লৈছোঁ। তাৰ তলত দুটা টিক মাৰিবলৈ ওলাব, সেই টিক দুটাত ক্লিক কৰি দিব আৰু আই এগ্ৰি বুটামটোত ক্লিক কৰি দিব। তাৰ পিছত এই লেটছ গো বুটামটোত ক্লিক কৰিব। তাৰ পিছত এই নেক্সট গিটাত ক্লিক কৰি গৈ থাকিব। তাৰ পিছত এনেদৰে ওলাব, আপুনি যিটো ডকুমেণ্টছৰ দ্বাৰা KYC কৰিব সেই ডকুমেণ্টছটো ৰেডি কৰি আই এম ৰেডি বুটামটোত ক্লিক কৰি দিব। ইয়াৰ পিছত পিকচাৰ ৰেকৰ্ড এলাও কৰিবলৈ ওলাব, আপুনি এলাও বুটামটোত ক্লিক কৰি দিব। তাৰ পিছত ইয়াত ক্লিক কৰি আপোনাৰ ডকুমেণ্টছটোৰ ফ্ৰণ্ট ছাইডটো দিব প্ৰথমে, তাৰ পিছত ছেকেণ্ডত দিব ছেকেণ্ড পেজটো। এনেদৰে ফটো এড হোৱাৰ পিছত এই নেক্সট ষ্টেপ বুটামটোত ক্লিক কৰি দিব। ইয়াৰ পিছত এনেধৰণৰ এখন ফৰ্ম ফিল আপ কৰিবলৈ ওলাব। ইয়াত আপোনালোকৰ নেম, জেণ্ডাৰ, ডেট অফ বাৰ্থ, কাণ্ট্ৰি, পিন কোড, ডকুমেণ্টছৰ ID এইসমূহ ফিল আপ কৰি ল'ব। ফিল আপ হোৱাৰ পিছত নেক্সট ষ্টেপ বুটামটোত ক্লিক কৰি দিব। ইয়াৰ পিছত আপোনালোকৰ ভিডিঅ' ফেচ ভেৰিফিকেশ্যন কৰিবলৈ ওলাব। তাৰ বাবে আপোনালোকে আই এম ৰেডি বুটামটোত ক্লিক কৰি ফেচ ভেৰিফিকেশ্যনটো কৰি ল'ব। ইয়াৰ পিছতে আপোনালোকে ফিল আপ কৰা এপ্লিকেশ্যনখনৰ সম্পূৰ্ণ ৰিভিউটো ওলাব। ৰিভিউটো চাই যদি সম্পূৰ্ণ শুদ্ধ হৈছে তেন্তে হ'লে নেক্সট বুটামটোত ক্লিক কৰি দিব। ইয়াৰ পিছতে ডকুমেণ্টছৰ ফটো আৰু ফেচ ভেৰিফিকেশ্যনৰ ফটো দুটা ওলাব। দুইটাই মেটচ আৰু ক্লিয়াৰ যদি হৈছে তেন্তে ছাবমিট এণ্ড পে' বুটামটোত ক্লিক কৰিব আৰু যদি নাই হোৱা এই ন' আই ৱান্ট টু এডিটত ক্লিক কৰি পুনৰবাৰ ফটো এড কৰিব পাৰিব। আৰু যদি শুদ্ধ হৈছে তেন্তে য়েছ ডাটা ইজ একুৰেট অপশ্যনটোত ক্লিক কৰি আপোনাৰ KYC সম্পূৰ্ণ কৰি ল'ব। মনত ৰাখিব বন্ধুসকল, এই গোটেই প্ৰক্ৰিয়াটো আপোনালোকে 5 মিনিটত শেষ কৰিব লাগিব। আৰু এটা কথা জনাই থওঁ বন্ধুসকল, আমাৰ এই ভিডিঅ'টোৰ ছাইডত থকা ফটোখন আমাৰ চেনেলৰ এটা ভিডিঅ'ৰ থাম্বনেইল হয়, যিটো ভিডিঅ'ত আমি বৰ্তমান আহি থকা এটা নতুন টেকন'লজিৰ কথা চমু আৰু সহজ ভাষাৰে বৰ্ণনা কৰিছোঁ। চ' বন্ধুসকল আপোনালোকে ইচ্ছা কৰিলে ভিডিঅ'টো চাব পাৰে। তেনেহ'লে বন্ধুসকল আজিৰ এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।